तो हर हर महादेव दोस्तों, वेलकम बैक टू माय यूट्यूब चैनल वीडियो एडवेंचर। तो आज का जो वीडियो है वो आसामीज में होने वाला है। तो सोच रहा था कि मैं आज आसामीज में ब्लॉगिंग करता हूँ और दिखाता हूँ आप लोगों को आसामीज ब्लॉग। तो शुरू करते हैं आज का ब्लॉग, आसामीज ब्लॉग। तो देख सकते हो और देखिবলৈ পাই আছে আপোনালোকে। এইটোৱে কুঁৱলী ৰাতিপুৱাৰ সময় 6টা 6:30 বাজি পাৰ হ'ল। তো চাব পাৰে কেনেকৈ কুঁৱলী দিছে। এইটোৱে গ'ল R15। কুঁৱলী বহুত আছে। আমাৰ ইফালে কুঁৱলী নাছিল ৰাতিপুৱা মই ৰাতিপুৱা আছিল মানে মই অহাৰ সময়ত কুঁৱলী দেখা নাপালোঁ। ইমান ভাবিছোঁ কুঁৱলী কমি গ'ল বুলি ভাবিছিলোঁ, কিন্তু কুঁৱলী কমা নাই। তো চাওচোন কিমান দূৰ পাৰোঁ চাইকেল চলাব। হাত একেবাৰে বৰফ হৈ গৈছে, বুজি পাইছেনে? একেবাৰে হাত বৰফ হৈ গৈছে। ঠাণ্ডা বহুত লাগি আছে। মাফলাৰটো ক'ত থৈ দিয়া আছে নাজানো। আৰু হাত মোজা মায়ে ধুই শুকাই থৈ দিছিলে। হাত মোজা ধুই শুকাই থৈ দিয়া আছিলে, কিন্তু সেইটোও ক'ত বা থৈছে বাইহেঁতে সেইটোও নাজানো। ৰাতিপুৱাৰ ডিষ্টাৰ্ব দিবলৈ ভাল নালাগে, উঠি গুচি আহিলোঁ সেনেকৈ। আজি ঘৰত গৈ কিনি হাত মোজাটো থৈ দিব লাগিব। চাব পাৰে ৰাতিপুৱাৰ খালী ৰাস্তা। আৰু মই আছোঁ দমনিৰ ৰাস্তাত, এইফালে শ্ৰীসূৰ্য পাহাৰলৈ যোৱা ৰাস্তাত। চাওচোন শ্ৰীসূৰ্য পাহাৰ গৈ পাওঁ না নাই। মানে ঠাণ্ডাটো আছে ক'ব লাগিব। এইফালে চাওক গৰুৱে ঘাঁহ খাই আছে, খেৰ খাইছে। এইফালে কিবা বনিব এইখিনিত। তো চাব পাৰে ৰাতিপুৱাৰ দৃশ্য। বেছি গাড়ী মটৰ নাই, কিন্তু যিকেইটা গাড়ী আহি আছে মানে বহুত স্পীডত আহি আছে। তো সেয়ে উপায় নাই, যিমানে তাহাঁতে স্পীডত নাহক কিয় মইতো মোৰ চাইকেল চলাবই লাগিব। হাতবোৰ ঠাণ্ডা হৈ আছে, কিন্তু মোৰ ইফালে ভিতৰে গৰম উঠি আছে, কাৰণ জেকেটটো বহুত গৰম আছে, ডাঠ আছে। জেকেটটো ডাঠ থকাৰ কাৰণে মানে টেনশ্যন নাই মোৰ। জেকেটটো মানে বহুত গৰম আছে, ভাল আছে মানে এই জেকেটটো। চাব পাৰে কালাৰটো সিমান এটা ভাল নহয়, ইগন'ৰ কৰিব, কিন্তু গৰম বহুত আছে। হাত চেঁচা হৈ আছে, কাণো চেঁচা হৈ আছে, কিন্তু মোক ঠাণ্ডা লাগিবলৈ দিয়া নাই। ভিতৰত গৰম উঠি আছে, ৰখিলে একেবাৰে ঘাম ওলাই যাব। তো লগ পাম আপোনালোকক অলপ দেৰিৰ পিছত, নে কি কয়? তো এতিয়া মই আছোঁ দমনি ব্ৰিজত। চাব পাৰে কেনেকৈ কুঁৱলীয়ে একেবাৰে মেঘৰ দৰে, ডাৱৰৰ দৰে ঘেৰি ধৰিছে চাৰিওফালে। ইমানো নাই, তথাপিও ৰাতিপুৱা আহিলে কিজানি ইয়াতকৈ আৰু বেছি কুঁৱলী দেখা পালোঁ হয়। আৰু ইফালে চাব পাৰে এইফালে ধান কাটিবলৈ আছে অলপমান এৰিয়া। আৰু সেইফালে সেই এৰিয়াখিনিত দেখা পাইছে শাক পাচলি লগাই দিছে। মূলা শাক নাইবা লাই শাক, মূলা শাক যেন লাগিছে দেখাত। আৰু সেইফালে চাব পাৰে, সেইখিনি এৰিয়া কোদাল মাৰি থৈ দিয়া আছে, একদম হাল মাৰি থৈ দিয়া আছে। আৰু সিফালে খালি খেতি কৰিবলৈ বাকী, শাক পাচলি যি কি বা লগায়। আৰু সেইফালে চাং দেখা পাই আছে। কুঁৱলীৰ কাৰণে ভালকৈ ধৰিব পৰা নাযায়, কিন্তু ইফালে ভালকৈ চালে আপোনালোকে দেখা পাব। জুমো কৰিব নোৱাৰোঁ, ভিডিঅ' ষ্টেবিলাইজাৰ অন কৰা আছে, গতিকে চাব পাৰে। ঠাণ্ডা আছে, মোৰ হাত একেবাৰে বৰফ হৈ গৈছে। এহেৰা চাওক কেনেকুৱা অৱস্থা হৈ আছে হাত ঠাণ্ডাতে। মানে হাতটো মুঠি কৰিবলৈ অলপমান বল লাগি আছে। হাতত বল নোহোৱা হৈ গ'ল। ঠাণ্ডাতে মানে বল নোহোৱা হৈ গৈছে একেবাৰে। ঠাণ্ডা এনেহ'লে মোক লগা নাই, কিন্তু মানে হাতবোৰ মানে ঠাণ্ডাতে বৰফ হৈ গৈছে, কাৰণ হাতক মই ঢাকিবলৈ পৰা নাই, হাতক মই গৰম দিব পৰা নাই।
তো চাব পাৰে সেই ৰাতিপুৱাৰ অৱস্থা সেয়ে দূৰলৈকে দেখা পোৱা নাযায়, ওচৰলৈকে খালি অলপমান ভিজনটো আছে। তো লগ পাই আছোঁ আপোনালোকক শ্ৰীসূৰ্য পাহাৰত, যদি যাব পাৰোঁ তাতে লগ পাম, নহ'লে য'ত আৰু ৰখোঁ তাতে লগ পাম। কাৰণ শ্ৰীসূৰ্য পাহাৰ ক'ব গ'লে ইমানো দূৰ নহয়, আৰু অলপমানেই দূৰ আছে। নেপালী খুঁটি পালেও মানে শ্ৰীসূৰ্য পাহাৰ পোৱা একে কথা, অলপমানেই দূৰ আৰু। তো চেষ্টা কৰিম শ্ৰীসূৰ্য পাহাৰ যাবলৈ। তো পাই গ'লোঁ শ্ৰীসূৰ্য পাহাৰ, শ্ৰী সূৰ্য পাহাৰ পাই গ'লোঁ, চাব পাৰে। মানে ৰাতিপুৱা শ্ৰীসূৰ্য পাহাৰত অহাৰ মজাই বেলেগ। ঘূৰি বহুত ভাল লাগে। চাইকেল চলাই ইমান দূৰ আহিলোঁ, এতিয়া এইফালে মৰ্ণিং ৱাক কৰিম, অলপমান ঘূৰিম ফুৰিম, তাৰপিছত যোৱাৰ আগে আগে কিবা এটা খাই গুচি যাম। বেছি নাই, 40 টকা আছে মোৰ লগত। দেখা পাইছে শ্ৰী সূৰ্য পাহাৰলৈ, সেই যে বৰ্ড, আৰু এইফালে শ্ৰী সূৰ্য পাহাৰ দেখা পাই আছে আপোনালোকে। মানে চাইকেলটো মডিফিকেশ্যন কৰি কিনি একফালেদি ভালো হৈছে, একফালেদি বেয়াও হৈছে। এইফালে চাব পাৰে বান্দৰ, খালি মোক খেদি নাহিলে হ'ল। এইফালে হেল্ল' হাই হাউ আৰ ইউ, নমস্কাৰ, জয় বজৰংবলী। এইফালে ল'ৰাটো বা কি কৰি আছে, এই ল'ৰাটো চাব পাৰে। ৰাতিপুৱা গৰু চৰাব আহিছে যেন পাওঁ। বান্দৰ নাথাকা নহয় শ্ৰীসূৰ্য পাহাৰত, আপোনালোকে দেখা পাব। এতিয়া ঠাণ্ডা নামি আহিল, গতিকে বান্দৰেও পাহাৰৰ পৰা নামি আহিব। এতিয়া গৰমৰ দিনত কিজানি পাহাৰত থাকে, গতিকে সিমান এটা দেখা পোৱা নাযায়। কিন্তু এতিয়া ঠাণ্ডা দিনত মই বহুত দেখা পাই আছোঁ। আৰু এবাৰ আহিছিলোঁ ৰাতিপুৱা, গম পায় যদি যোনে ভিডিঅ' চাইছে মোৰ। তো আৰু এবাৰ আহিছিলোঁ, তেতিয়া মানে বান্দৰ নাছিলে ইমান। চাওক এইফালে ইমান বান্দৰ আছে, সেইবোৰ যে দেখা পাই আছে, চৰাই চিৰিকটি বান্দৰ চব মানে মিক্স হৈ কিনি কিবা খোৱা বস্তু বিচাৰি আছে। মানুহে পিকনিক কৰিব আহিছিলে ইয়াত। এইফালে চাব পাৰে গছত উঠি আছে, ভয়ে লাগে। জাপ মাৰি যদি মোৰ কাষত আহি পৰে মইতো মৰি যাম। এতিয়া চাইকেল বা ক'ত থ'বলৈ দিয়ে তেওঁলোকে। পোৱালি চাব পাৰে, সৰু পোৱালি। ইফালে এইযোৰ বেছি ডাঙৰ হোৱা নাই। যাই মজা লাগিল মুঠতে। ভিতৰত ঘাম উঠি গ'ল, কিন্তু ইফালে হাত কিবা হৈ আছে, হাত চেঁচা হৈ আছে, ক'ব লগা নাই। তো প্ৰথমতে চাইকেল থৈ লওঁ, তাৰপিছত আপোনালোকক লগ কৰি আছোঁ। তো চাব পাৰে মোৰ পিছফালে, চাৰিওফালে চাওক। এইফালে মেলা আহি পোৱা নাই, কিন্তু এতিয়া বনভোজৰ সময় আহিল, পিকনিকৰ সময় আহিল। তো চাৰিওফালে দেখা পাই আছে এইবোৰ দোকান আহিছে। সেইফালে যে দেখা পাই আছে, সেইফালৰ এইবিলাক দোকানবিলাক নীলা তিৰপাল আৰু এইফালে টিঙৰ কিবা থকাটো, টিঙৰ জাপ থকা দোকানটো, সেইটো মানে পুৰণা দোকান হয়, ইয়াতে মানে বহাই থৈ দিয়া দোকান। কিন্তু বাকীবোৰ দেখা পাই আছে এইবিলাক চব আহিছে, মানে নতুনকৈ উঠি আহিছে। ইয়াতে নতুনকৈ দোকান বহাইছে। ইয়াতে এইটো মেলাৰ লগে থাকিব যেন পাওঁ, কাৰণ মেলাওতো আহি পাল আৰু বেছি মাহ নাই। জানুৱাৰী না ফেব্ৰুৱাৰীৰ ভিতৰতেতো হয় মেলা। এইবাৰ কিজানি জানুৱাৰীত মেলা। তো দেখা পাইছে ইমান ধুনীয়াকৈ বহি আছে। আমাৰো যদি ভগৱানে 4খন ঠেং দিল হয়, এনেকৈ যদি বান্দৰৰ দৰে খোজকাঢ়িবলৈ কিবা দিল হয়, বনাই দিল হয় আমাক, আমি সেনেকৈ খোজকাঢ়িলোঁ হয়। কিন্তু আমাক 2খন হাত 2খন ভৰি দিছে, গতিকে আমি সেনেকৈ মানুহৰ দৰে খোজকাঢ়োঁ। সেইটো কাৰণে আমি মানুহ, আৰু বাকীবোৰ যিবোৰ দেখা পাই আছে বান্দৰ আমাৰ দৰে খোজকাঢ়িবও পাৰে, নোৱাৰা নহয়, কিন্তু বহুত কম খোজকাঢ়ে। তো দেখা পাইছে বহুত দোকান আহিল, আপোনালোক ভিতৰৰ পৰা দেখাই আছোঁ ক'ত কেনেকুৱা দোকান। এইফালে চাব পাৰে, এইটো
এইটো পুৰণা দোকান হয়, চাওক ভালকৈ পাকা কৰি লৈছে। বাকীবোৰ চাই পেলাই এইটো নতুন দোকান, এইটো নতুন দোকান, এইবিলাক যে আছে লাইনকৈ চব নতুন দোকান হৈছে। এইটো নতুন দোকান চাব পাৰে গোটেইখিনি লাইনকৈ। আৰু এইবিলাক দেখা পাইছে চিন বনাই থৈ দিছে, ইয়াতে দোকান আহিব, এইখিনি জেগাত চব দোকান আহিব, এইফালে ৰাস্তা হ'ব। কিন্তু ইফালে চাওক, ইফালে চব দোকানে হ'ব। মানে মেলা আহি পাল ন, তো এতিয়া টেনশ্যন নাই। এতিয়া মানে চাৰিওফালে দোকান হ'ব ইয়াত। নহ'লে এনে নৰ্মেলি ইয়াতে এইবিলাক গোটেই ফিল্ড হয়, খালী জেগা, খালীয়ে থাকে জেগাবোৰ। ৰাতিপুৱা এইফালে যাম বলক, এইফালে। আৰু ৰাতিপুৱা সূৰ্য মন্দিৰ দৰ্শন কৰি লওক বন্ধুসকল। দেখা পাইছে কি ধুনীয়াকৈ বনাই থৈ দি আছে। সেই ছাইডৰ পৰা দেখাই আছোঁ ৰ'ব। আহি ভাল লাগিল। ইয়াতে চাওক, এইটো কি হৈ গ'ল, ভাঙিলে। এইটো ভঙা নাছিলে, এইখিনি জেগা এই নতুনকৈ ভাঙিল। নিশ্চয় বনাব, সোনকালে বনাই দিব, টেনশ্যন নাই। এইফালে চাওক এইবাৰ, এই যে কি ধুনীয়াকৈ বনাইছে। সেইফালেদি যে দেখা পাই আছে, এইফালেদি আপোনাৰ অহা যোৱা এণ্ট্ৰেঞ্চ, মন্দিৰত অহা যোৱা ৰাস্তা। আৰু চাওক পাহাৰত কেনেকৈ কুঁৱলী, কুঁৱলী। এই পাহাৰত উঠি পোৱা নাই মই, এনে য'ৰলৈকে পাকা চিৰি বনাই থৈ দি আছে তাৰেলৈকে মই উঠি পাইছোঁ। কিন্তু মানে একেবাৰে পাহাৰৰ ওপৰলৈকে উঠি পোৱা নাই। কোনোবা দিনা চাব লাগিব, তাতে উঠিবলৈ যাব লাগিব। আজি এনে অলপমান দূৰ যাওঁ। তো চাব পাৰে মোৰ আউটফিট, জেকেট, অলপমান জেকেটৰ চেইনটো খুলি লৈছোঁ, মানে ভিতৰত ঘাম হৈ আছে। জেকেটৰ চেইনটো অলপমান সময়ৰ কাৰণে খুলি লওঁ, আৰু দেহাটো অলপমান ঠাণ্ডা পৰি যাব দিওঁ, নহ'লে ভাল নালাগে। হাতবোৰ ইফালে চেঁচা হৈ আছে, আৰু মই মানুহটো গৰমত ঘামি আছোঁ ভিতৰত, জেকেট পিন্ধি থকা জেগাখিনি। গতিকে অলপমান চবফালে নৰ্মেল কৰি লওঁ দেহাটোক, খোজকাঢ়িও ভাল লাগিব। তো সেই শ্ৰীসূৰ্য পাহাৰ বিশেষ মানে যোনে আহিছে তেওঁলোকেতো দেখা পাইছে, যোনে অহা নাই তেওঁলোকৰ কাৰণে ভিডিঅ'টো বনাই আছোঁ, ভালকৈ চাওক। তো এইফালে চাব পাৰে ইমান ডাঙৰ এটা শিৱলিংগ, শিৱ মন্দিৰ বনাই থৈ দি আছে। আৰু ইফালে বগৰী আৰু বেলগছ প্ৰায় একেলগে আছে বুলি ক'ব পাৰে, চাওক একেলগে। সেইখিনি ধুনীয়া। মুঠতে শ্ৰীসূৰ্য পাহাৰত ইফালে চাওক ভাটৌ চৰাই উৰি গ'ল। শ্ৰীসূৰ্য পাহাৰত মানে আহি ভালেই লাগে। শ্ৰীসূৰ্য পাহাৰ আপুনি ৰাতিপুৱা হওক বা দিনৰ যিকোনো সময়তে হওক, আহি ভাল লাগে। এটা শান্তিৰ পৰিৱেশ চাব পাৰে কি ধুনীয়াকৈ। মই যদি অলপমান টাইম মনে থাকোঁ ন, আপোনালোকে চৰাই মাতি থকা শুনা পাব, ভালকৈ শুনক। শুনা পাইছেনে? চৰাই মাতি আছে কি ধুনীয়াকৈ। আৰু এইখিনি চাওক কি ধুনীয়াকৈ এই জেগাবোৰ সজাই থৈ দিছে। এইখিনি মানুহে নিজে লগোৱা, নিজে সজোৱা হয়। বাকী ইফালে এই শিলবোৰ দেখা পাই আছে, এইফালে এই শিল, এই মাজতে শিল, এইবিলাক প্ৰাকৃতিক শিল হয়। বাকী এইখিনি জেগা মানুহে নিজে সজোৱা হয়, মানুহে নিজে লগোৱা, যাতে দেখাত ধুনীয়া হওক জেগাখিনি। বেছি বছৰ হোৱা নাই বুলিয়ে ক'ব পাৰি, কাৰণ মই প্ৰথম আহোঁতে এই টিঙৰ কিবাটো নাছিল। আৰু ইয়াতে এইবোৰ আছিল যদিও মানে অলপমান ভাঙা চিঙাকৈ আছিল। এতিয়া আকৌ মেৰামতি কৰি নতুনকৈ বনাই থৈ দিছে। বেছি টাইম থাকিব নোৱাৰিম, ঘৰত যাব লাগিব। দেখা পাই আছে চিৰি।
মুঠতে শ্ৰীসূৰ্য পাহাৰত আহিলে যাবলৈ মন নাযায় সহজতে ঘৰত, কাৰণ বহুত শান্তি আছে, এটা বেলেগ বঢ়িয়া এটা পৰিৱেশ। আৰু নাজানো দিয়কচোন কিমান বা পুৰণা পাহাৰ এইখন, কিমান বা পুৰণা সভ্যতা আছে লুকাই। শুনিব পোৱা মতে এই ৰাস্তাটো যে মই গৈ আছোঁ যোনফালে, এইফালে আছে বোলে ওপৰত পাহাৰৰ ওপৰত বোলে ৰজা আৰু ৰাণী বহা চেয়াৰ আছে, টেবুল চেয়াৰ আছে বুলি কয় মানুহে। আৰু ওপৰত হেনো ধুনীয়া পুখুৰী আছে, য'ত হেনো ডাঙৰ ডাঙৰ মাছ কাছ কিবা কিবি আছে, জীৱ জন্তু এনেকৈ শুনা পাইছোঁ মই, কিন্তু মানে কিমান সত্য নাজানো, কাৰণ আজিলৈকে উঠি পোৱা নাই, বেছি ওপৰলৈকে গৈ পোৱা নাই। মই এবাৰ দুবাৰমান উঠিছোঁ, কিন্তু ইমান ভালকৈ এক্সপ্ল'ৰ কৰি পোৱা নাই। তো ভাবি আছোঁ এটা ধুনীয়া এটা ভিডিঅ' বনাই আপোনালোকক দেখাওঁ এদিন যে কেনেকুৱা লাগে। তো কমেণ্টটো আপোনালোকে নকৰে, কৰিলে আৰু বেছি ভাল লাগিল হয়। কমেণ্ট কৰি যদি মোক জনাল হয় যে এনেকুৱা ভিডিঅ' বনাওক, তেনেকুৱা ভিডিঅ' বনাওক, আপোনালোকে কমেণ্ট কৰি জনাওক। মই হিন্দীত বনাম ব্লগ নে এছামিছত বনাম, মোৰ হিন্দীত বনোৱা ব্লগবোৰ চাই ভাল লাগে নে এছামিছত বনোৱা ব্লগবোৰ চাই ভাল লাগে, আপোনালোকে ক'ব পাৰে। তো মই ভাবোঁ আজিৰ ভিডিঅ'টো এইখিনিতে সামৰোঁ, বেছি আৰু লাম্ভা নকৰোঁ। তো বাই বাই। ভিডিঅ' শেষ কৰাৰ আগতে চাই লওক এইখিনি এৰিয়া। ইয়াতে মই মাজতে মৌৰ বাহা দেখা পাইছিলোঁ গছবোৰত, এই যে গছবোৰ দেখা পাই আছে, ইয়াৰে প্ৰতিটো গছতে মানে ডাঙৰ ডাঙৰ মৌৰ বাহাৰ দেখা পাইছিলোঁ। আহিবলৈ ভয় লাগে সেনেকা মৌৰ বাহাৰ তলেদি অহা যোৱা কৰিব। আছিল ওপৰতে আছিল, চাওক এনেকা ওপৰৰ ডালবোৰত আছিল, কিন্তু মানে তথাপিও ভয় লাগে। আমাৰ অলপমান কিবা এটা ভুল, মৌ মাখিয়ে মানে আমাক কামুৰি শেষ কৰি দিব, কাৰণ বহুত পাৱাৰফুল হয় জানে। আমি ভাবোঁহে মানুহবোৰ আমি বহুত পাৱাৰফুল, বহুত শক্তিশালী, কিন্তু জীৱ জন্তু আৰু প্ৰকৃতি আমি মানুহবোৰতকৈ মুঠতে তেওঁলোক আৰু 1000 গুণ 1,00,000 গুণ বেছি শক্তিশালী হয়। তো তেওঁলোকৰ লগতো পাংগা নোলোৱাই ভাল। তো আজি এইখিনিতে সামৰোঁ। ভিডিঅ' যদি চাই ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, আৰু কমেণ্ট ছেকশ্যনত জনাওক মই অসমীয়াত ব্লগ কৰিব লাগে নে নাই। অসমীয়াত ব্লগ কৰি আজি মোৰ বহুত ভাল লাগিছে, মিছা কৈ লাভ নাই। বাবা মই কিহে বা মোক ডিষ্টাৰ্বটো দিল অলপমান। মৌ পৰল নহ'লে ভাল পাওঁ, কাৰণ নাম লৈ আছিলোঁ, তেওঁলোকে যদি মোক সেনেকৈ অশান্তি কৰে বহুত বেয়া হ'ব। তো বাই বাই।